যোৰহাটত পুনৰ মাৰপিটৰ ঘটনা। যোৰহাট নগৰৰ মাজমজিয়াৰ এটা পেট্ৰল পাম্পত ভয়ংকৰ মাৰপিটৰ ঘটনা। এজন যুৱকে এডাল ৰডেৰে ভয়ংকৰভাৱে প্ৰহাৰ কৰে ডিপুটোৰ পুৰুষ মহিলা কৰ্মচাৰী। যোৰহাট নগৰৰ জেল ৰোডত অৱস্থিত ইণ্ডিয়ান অইল পেট্ৰল পাম্পত সংঘটিত হয় উক্ত ঘটনাটো। জানিব পৰা মতে যুৱকজনৰ নাম পাংকু চেত্ৰী আৰু এইজন যুৱকৰে পত্নীয়ে দীৰ্ঘদিন ধৰি এই ডিপুটোত কাম কৰি আহিছে আৰু প্ৰতিদিনেই যুৱকজনে নিজৰ পত্নীক পইচা বিচাৰি হাৰাশাস্তি কৰি আহিছে আৰু আজিও পত্নীক পইচা বিচাৰি আহিছিল পংকু চেত্ৰীয়ে আৰু পত্নীয়ে পইচা দিবলৈ অমান্তি হোৱাত গুৰুলকৈ প্ৰহাৰ কৰে পত্নী আৰু ডিপুটোৰ কৰ্মচাৰীক। ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ ওপৰত ডিপুৰ কৰ্তৃপক্ষই যোৰহাট আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। খালি টেম্পুখন যায় আহিলে আহি পইচা বিচাৰিলে নাই দিয়া কোনে বিচাৰিছিলে? সেই পাংকু তাৰপিছত আহিলে পইচা দিব কৈছে, পইচা নাই দিয়া কাৰণে গোটে মাৰিছে। কাক পইচা বিচাৰিছিলে? মোক বিচাৰিছিলে পইচাটো এতিয়া কোনে মোক বচাব আহিছে, যোনে বচাব আহিছে তাকে মাৰিছে। মোৰ লগত দুজনমান আছিলে তাকে বচাব আহিছে, তাকো মাৰিছে। আহি কিহে মাৰিলে? ৰদ লৈছিলে, গাড়ীত লৈছিলে। কেইটা বজাত ঘটনা? 3:30। মানে কি তেওঁ ঘৈণীয়েকে কাম কৰে নেকি? কাম কৰে। নামটো কি? টিপলি। তাই দুখ পাইছে? কেইজনে দুখ পালে? আমি দুজনকে বেছিকৈ পালোঁ, এইজনে পালে। ঘৈণীয়েকো মাৰিছে নেকি? ঘৈণীয়েকো মাৰিছে। কি কাৰণে পইচা বিচাৰিছে? কিয় কাৰণে বিচাৰিছে একো কৈ নাই, কৈছে পইচা দিয়ে বুলি কৈছে, পইচা দিয়া কাৰণে তাক মাৰিছে আৰু একো কথাটো একো নাই। পইচা কাক বিচাৰিছে? মোকে বিচাৰিছে। তোমাক কিবা ধাৰ চাৰ দিছিলে? নাই, মোৰ আছে একো নাই। বিচাৰ পিছত তোমাক মাৰিছে? মোক মাৰিছে। গাড়ীৰ পৰা ৰ'দডাল ওলাই পেলাই তাক মাৰি আছোঁ। তোমালোকে তোমাজনকে মাৰিছে? অঁ, বেছিকৈ দুখ পাইছে? পাইছোঁ। তাক ঘৈণীয়েককো মাৰিছে নেকি? মাৰিছে। হ'ব। যোৰহাটৰ পৰা পৰিস্মিতা বৰঠাকুৰ ৰিপৰ্ট, প্ৰাইম আছাম।